নমস্কাৰ আসাম টুডেৰ দৰ্শকসকলক স্বাগতম জনাইছোঁ। এয়া ঢকুৱাখানাৰ পৰা ঘনকান্ত মেদকৰ এটি প্ৰতিবেদন দাঙি ধৰিছোঁ। তেখেতে ঢকুৱাখানাত কিদৰে যুৱকসকলে মুগা খেতি কৰি নিজৰ জীৱিকা অৰ্জন কৰিছে সেয়া এক প্ৰতিবেদনৰ জৰিয়তে দাঙি ধৰিছে। এয়া কিদৰে আপোনালোকে দেখা পাইছে যে মুগা খেতি কিদৰে তাত মুগা কৃষকসকলে কৰিছে আৰু তাৰ এই এখন ফাৰ্মত তেওঁ আমাৰ আসাম টুডেৰ হৈ এটি বাতৰি সংগ্ৰহ কৰিব গৈছিলে। তাত দেখা পাইছোঁ আমি মুগাৰ মানে যিখিনি কৃষকে মুগা খেতি কৰিছে তেওঁলোকে ইয়াৰ পৰা প্ৰচুৰ ধন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এয়া এজোপা মুগা গছ। এয়া কৃষকসকলে কিদৰে মুগাৰ এয়া আপোনালোকে দেখিছে কিদৰে পলুসমূহ এই গছত তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। তেওঁলোকে দিনটো এই ফাৰ্মতে থাকিবলগীয়া হয় কাৰণ চৰাই চিৰিকটিৰ পৰা তেওঁলোকে সাৱধানে থাকিবলগীয়া হয়। এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক দেখাবলৈ সক্ষম হৈছোঁ। প্ৰায় 300 ওচৰা-ওচৰি মানেই হ'ব আৰু কেইটামান নচলিলে। তাৰপৰা চমনি এডোখৰ প্ৰায় 2 বিঘা 2.5 বিঘামান হ'ব। কেনেকুৱা হৈছে বাৰু মুগা? এতিয়া পকা ওলাইছে আৰু আজি 3 দিন হ'ব। মুগা ভাল আছেনে? মুগা বৰ্তমান ভালেই দেখিছোঁ আৰু হাততে জানিব পৰা যায় যে ঢকুৱাখানা মুগা খেতিৰ কাৰণে বিখ্যাত। হয়, এইবাৰো যথেষ্ট মানুহে মুগা খেতি পালন কৰিছে। হয়, ইয়াৰ ওচৰে পাজৰে কৰিছেনে মানুহবিলাকে? কৰিছে প্ৰায় মানুহে মুগা খেতি পালন কৰিছে। চৰকাৰৰ ৰেচম বিভাগৰ ফালৰ পৰা মুগা পালকসকলে যিবিলাক টকা অনুদান দিয়া হয় আপোনালোকে পাইছেনে? আমি আজিলৈকে পোৱা নাই পোৱা। চৰকাৰক কিবা অনুৰোধ জনাব? চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ কিন্তু অনুৰোধ জনাব সংবাদ মাধ্যমৰ জৰিয়তে। সংবাদ মাধ্যমৰ যোগেদি আমি যে চুমনি লগাইছোঁ তাক সংৰক্ষণ কৰিবৰ কাৰণে আমাৰ বিশেষ মানে ফেঞ্চিঙৰ প্ৰয়োজন। কাৰণ আমি প্ৰতি বছৰে জেওৰা মাৰিব নোৱাৰোঁ। যিহেতু ধৰি লওক 60-70ডাল বাঁহৰ জেওৰা মাৰিব লাগে। গতিকে চুমনি এতিয়া পুলি ঢেৰ লগাইছে কিন্তু সংৰক্ষণ কৰিব নোৱাৰাৰ কাৰণে পুলিবোৰ চব মানে মৰি গৈছে। ঠিক আছে। মুগা পালকসকলৰ কাৰণে কিছুমান সুবিধা প্ৰদান কৰিছে, আপোনালোকে পাইছেনে? চৰকাৰৰ সুবিধা কোনোটোৱে পোৱা নাই। আমি নাই পোৱা। কেনেকুৱা অসুবিধা হয় বা মুগা পোহোঁতে আপোনালোকৰ বিভিন্ন ধৰণৰ অসুবিধা হয়? বহুত অসুবিধাই হয়। আমাৰ ঘৰ নাই থাকিবৰ কাৰণে। বছৰি মুগা পোহোঁতে প্ৰতি মাহতে আমি অস্থায়ী ঘৰ বনাবলগীয়া হয়। তাকো বতাহ ধুমুহা আহিলে উৰি যায়। গতিকেলৈ চৰকাৰে শুনিছোঁ আমাক আৰ্থিক ফেঞ্চিং মাৰিবৰ কাৰণে সহায় দিয়ে বোলে, আৰু মুগা পালকসকলৰ সঁজুলিসহ সহায় দিয়ে, আৰ্থিক অনুদান দিয়ে। আমি সেইখিনি পোৱা নাই।